Hello friends, good morning. কি খবৰ আপোনালোকৰ? সো আজি আমি অলপ ফুৰিবলৈ আহিলো। সো এখন আমি কলেজৰ ওপৰত আছো। কলেজত মাৰ্কশিট নিব আহিলো। আপোনালোকে হয়তো মোৰ এটা ভিডিও দেখিছিল, মই বিএ ফাৰ্ষ্ট চেমত অনলাইন কৰিছিলো। সো তাত মই নাম পালো, ৱেটিঙত পাইছো, হলেও নামটো আহিছে মোৰ। সো আজি মই কলেজত মাৰ্কশিট নিব আহিছো, তাত নাম ভৰ্তি কৰিবলৈ মাৰ্কশিট লাগিব। তো নিবলৈ আহিছো। সো এতিয়া আমি কলেজত পৰা মাৰ্কশিটটো নিম। আৰু কেইদিনমান আগতে আমাৰ সোৰভোগত শ্ৰী শ্ৰী গokhay মন্দিৰত কৃষ্ণ জন্মাষ্টমী গ'ল। সো তাত ভিডিও দিব নোৱাৰিলোঁ। সো আজি আমি মন্দিৰৰ ফালে অকণমান ফুৰিবলৈ যাম। সো আপোনালোকে মন্দিৰটো ধুনীয়াকৈ চাওক, মানুহ আছেনে নাই গম নাপাব, বাট আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাওক আৰু এনজয় কৰক। সো ফ্ৰেণ্ডছ, আপোনালোকে ভিডিঅ'টো চাই থাকক। এইখনে আমাৰ কলেজখন চাওক। তো ইয়াত আমি মিণ্টু আৰু মই আহিছোঁ, এইজন মিণ্টু দাস। তো আমি দুয়োজনে আহিছোঁ ইয়াত। এইখনে আৰু আমাৰ সৰু সুৰা কলেজ। এইয়া আমি আহি পাই গ'লোঁ। এইখনেই আমাৰ সৰভোগৰ মহাপ্ৰভু শ্ৰী শ্ৰী গokhay মন্দিৰ। তো ইয়াৰ ভিতৰলৈ আমি যাই আছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া আমি ভৰি হাত ধুই ল'লোঁ ধুনীয়াকৈ। তো আমি এতিয়া মন্দিৰৰ ভিতৰত সেৱা কৰিবলৈ যাওঁ। তো আমাৰ বন্ধু মিণ্টু দাসে মোক ভিডিঅ'টো কৰি আছে। তো চাই থাকক আপোনালোকে। ফ্ৰেণ্ডছ, তো ইয়াতে আমি আছোঁ। মই সেৱা কৰি ল'লোঁ, বাট ফটোটো চাইড হৈ গ'ল। একো নাই, মন্দিৰত আহিছোঁ। এয়া ইয়াতে ভিন ভিন প্ৰকাৰৰ দোকান আছে। চ' ইয়াৰ পৰা আপোনালোকে বস্তু নিব পাৰে। আপোনালোকে মন্দিৰটো চাওক। মন্দিৰত আহি কিনে আমি এইবোৰ চাই আছোঁ। আমাৰ পিছপিনে আছে মহাপ্ৰভু, এইপিনে এটা আছে ময়ূৰ, দেখা পাইছে আপোনালোকে, ময়ূৰ আছে। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। ইয়াতে সুন্দৰ সুন্দৰ মূৰ্তি আছে কৃষ্ণৰ। ইয়াতে মন্দিৰখন দেখা পাইছে আপোনালোকে। আহক অলপ ওপৰলৈ উঠি যাওঁ।
ইয়াতে ধুনীয়া ধুনীয়া মন্দিৰ আছে চাওক আহক নামঘৰ আছে আপোনালোকে চাওক নামঘৰটো তো আমাৰ ইয়াত কৃষ্ণ জন্মাষ্টমী ৫ দিনাখন ইয়াত পেট ভাওনা কৰা হয় তো পেট ভাওনাৰ ঠাই ইয়াতে আছে আপোনালোকে চাই তো এইবোৰ দেৱালত কৃষ্ণৰ কিছু কিছু স্মৃতি বনাই থোৱা হৈছে তো এইপিনে এইটো পুখুৰী আছে ইয়াত আজি গা ধোৱা হ'ব মানে পেক ভাওনা আছেতো এইবোৰ মূৰ্তি ইয়াত বনাই থৈছে এইখন পিছফালৰ গেটখন ইয়াত দোকান আছে তো আপোনালোকে ভিডিঅ'টো চাই কিনে পালে কমেণ্ট কৰি জনাব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব তো আজিলৈ বাই বাই